সেনেকুৱা চোকা হয়তো আপোনালোকে লাইফত ফাৰ্ষ্ট টাইম দেখিছে। চাই লওক এবাৰ ইমান বনাই ন চৰুটো বনাই দিয়াচোন, ল'বলৈ সুবিধা হয়। খাচীয়াবিলাকে যিটো জুম খেতি বুলি কয়, জুম খেতি ইয়াতে কৰে। আমি সেইবিলাক এতিয়া খেতি নাই মানে, তথাপিও আৰু খেতি কৰা জেগাখিনি আছে, নাৰা ওলাই আছে। তো এইখিনি জেগাত যাম আমি। আগে আগে দুটামান যাই আছে, কাজিদাহঁতে যাই আছে আগে আগে। তো এতিয়া দেখাম আৰু আপোনালোকক যিমানখিনি পাৰোঁ। দলৰ পৰা এনেকৈ আহি আছোঁ, সিহঁতে আহি আছে। তো যিমান পাৰোঁ এনেকৈ দেখাই দিম আৰু এইখিনি। জুম খেতি ইমান ডাঙৰ এলেকাত জুম খেতি কৰে, তো বহুতো কষ্ট হয়। লাভ হয়নে নহয় নাজানো, লাভ হয় চাগে। তো এইবিলাকতে তিলৰ খেতি কৰে, এইবিলাক তিল আছিলে। এনেকৈ মানে ওপৰতে সিহঁতে কটা ছিষ্টেমটো নাই সিহঁতৰ, এনেকৈ ভাঙি আৰু তিলবিলাক ওলাই আৰু বিক্ৰী কৰে। সেয়াই আৰু জুম খেতি ছিষ্টেম এইটো। তাৰপিছত চাংঘৰ, ৰামটেং আহিলে এই চাংঘৰৰ এইখিনি আহি পায় আৰু ৰামটেং ওচৰতে, একদম একদম লোকেশ্যনটোৰ ওচৰতে মানে এইখিনি জেগা। কিবা কিবি পাম না ইয়াতে, এৰি যোৱা বস্তু। আলু কচু তিলৰ খেতি, ধানৰ খেতি একেলগে, কচু, ৰঙালাও, এৰাপাতৰ সেই মুঠতে পুলু চুলু সিহঁতে চবখিনি কৰে আৰু সিহঁতে এটা জেগাতে বহুতখিনি খেতি কৰে। জুম খেতিৰ বিষয়েতো বহুতে জানেই, মানে চবে প্ৰায় জানেই আৰু। চাংঘৰ আহি পালোঁ আৰু ক'ত কি বস্তু আছে চাওঁ। চুৰুবিলাক কি বঢ়িয়া। ওপৰত মা আৰু পুরো গেলা আৰু মজা লাগিছে জানা। ওপৰলৈকে যাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো এনজয় কৰিব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব, আৰু পূৰা শ্বেয়াৰটো ঠিকছে কৰি দিব আৰু যিমান পাৰে থাকা ঠাঁচ। তো এতিয়া কাজিৰঙাই কৈ আছে তো যামেই আমি পিছে এই ওপৰলৈকে যাম এইখিনিলৈকে। মেষ্টাটো জানে, টেঙা মেষ্টা বুলি কয় যিটো, আমাৰ থলুৱা ভাষাত টেঙা মেষ্টা বুলি কয়। আৰু কিবা বেলেগ নাম থাকিলে নাজানো আৰু, এইটো তাৰ ফুলটো টেঙা মেষ্টা। চবখিনি খেতি কৰে এইবিলাক, এৰা কচোন জানা যদি কওক। এইবিলাক বনকল যে বুলি কয়, বনৰীয়া কল, বৰা ধানৰ এইবিলাক মানে নিয়া ভাল হোৱা নাই, সেইকাৰণে থাকি গৈছে আৰু। বনকলৰ এইবিলাক বাগান বুলি নহয়, নিজে অট'মেটিকলি হয় পাহাৰত জংঘলত, নিজে হয় মানে। এইবিলাকত আমাৰ এইফালৰ মানুহে, 2জন মানুহে মানে বিক্ৰী কৰিবৰ কাৰণে বা খাবৰ কাৰণেই হওক, এইবিলাকত কলৰ দিল কাটিব আহে। সেয়াই আৰু আমি ওপৰলৈকে যাম, একদম ওপৰলৈকে। একদম তলত কি মজা জেগা, হ'লে ওপৰত অলপ মজা, কি মজা লাগিছে বা, গোটেইখিনি দেখা পায়। তো আমি জুম খেতিৰ মাজে মাজে এনেকৈ মানে শস্যবিলাক চপাইছে আৰু এতিয়া খালি হেৰিটো হৈ আছে। মজা ৰাস্তা, ধুনীয়া ৰাস্তা, একদম ভাগৰ নালাগে দেই এইফালে আহিলে। ইফালে আহি আমি চাৰুৰ বাগান পালোঁ। কি ধুনীয়া ডাঙৰ চাৰু বাগান। চাৰুটো চবে ঘৰত ইউজ কৰে জানে, তো এইবিলাক গোটেই চাৰুৰ বাগান। এনেকৈ হয় চাৰু। ইফালে বোলে যাব ওপৰত, তো যাই আছোঁ, দেখুৱাই আছোঁ, চাই থাকিব। ৰুবুল ইফালে চাৰু খেতি ওচৰেদি যাম না আমি। তো গাই চাই থাকিব ভিডিঅ'টো, চাৰু খেতি কেনেকৈ হয় দেখুৱাই দিম যদি দেখা নাই। তো যদি চাবলৈ ইণ্টাৰেষ্টেড, জানিবলৈ ইণ্টাৰেষ্টেড, তেতিয়া চাই থাকিব ভিডিঅ'টো। আমি অলপ জিৰাই ল'ম আৰু
ধুনীয়া চাংঘৰ জিৰাই ল'ম দৰকাৰ হ'লে কিবা ঠাণ্ডা ঠাণ্ডা লাগিলে এইবিলাক কাপোৰ চাপোৰ আছে পিন্ধি ল'ব পাৰে আৰু কেমেৰা কেপচাৰ কৰিব নোৱাৰে এইটো ৰাস্তাটো অলপ জুম কৰি দেখাইছোঁ বাৰু এইটোত যাম আমি ফাইনেলি অলপ টাইম পিছত চাৰখেতি অলপ চাৰখেতিৰ বিষয়ে কৈ দি ভাল লাগিব অডিয়েঞ্চে ভাল পাব আহি পালোঁ ফাইনেলি ওচৰত একদম এনেকৈ হয় চাৰখেতি ইফালে এখন আছে ইফালে এটা চাংঘৰ আছে কিমান চাবি ইফালে ধুনীয়া ধুনীয়া জেগা খাচী এখন কিমান দূৰ হয় দূৰ আছে বহুত এইগিলা খাচী আৰু আছে এইগিলাই এটা ধুনীয়া মতন ঘৰ ইফালে ওপৰত আছে ইয়াতে এটা আছে মুঠতে তিনিটামান পালোঁ যাবি নেকি খাচীবিলাকৰ ৰাস্তা এইটো এনেকৈ ৰাস্তা বনাই লয় আৰু খেতি পথাৰৰ মাজতে খেতিৰ মাজেদি খেতি পথাৰ বুলি ক'লে ভুল হ'ব দেই খেতিৰ মাজেদি জুম খেতি যিটো চবেই জানে জুম খেতি কি তো বিশেষ ক'ব দৰকাৰ নাই জুম খেতি কি বুজাই ক'ব দৰকাৰ নাই তো যিবিলাকে দেখা নাই আৰু সেইবিলাকক দেখুৱালোঁ আৰু যিখিনি পাৰোঁ চেষ্টা কৰিলোঁ আছে তো এইটো এটা চাংঘৰ আছে তালৈকে যাই আছোঁ আমি কি মজা চাংঘৰ ওপৰত আৰু আছে নাযাওঁ আৰু ওপৰত আমাৰ টাৰ্গেট ইয়ালৈকে আছিলে তো ইয়ালৈকে আহিম আৰু মজা জেগা সিফালে আমাৰ কাজিটা সোমাই যাব মই পিছে কুচুৱালো এইবিলাক কুচুৱালো এতিয়া বুঢ়াদিমা জুম খেতিৰ পৰা উঠাই কিনে এইগিলা ইয়াতে চব এইবিলাক লৈ যাব পাৰি আৰু নিলে হ'লে বেয়া কথা দে একো নাই চৌকা ইয়াতে ভাত আঞ্জা বনাই চিষ্টেমটো কেনেকুৱা সেনেকুৱা চৌকা হয়তো আপোনালোকে লাইফত ফাৰ্ষ্ট টাইম দেখিছে চাই লওক এবাৰ এইটো হেৰি কৰচলি হয় কৰচলি ট্ৰেডিশ্যনেল মানে এইটো চব এইটো দালি আঞ্জা লোৱা অলপ চুল টাইপ আঞ্জা লোৱা বাঁহৰ হয়তো জল তল থাকিলে মানে চুঙাত বনাই ন বা চৰুটো বনাই দিয়েচোন সেইবিলাকৰ পৰা ল'বলৈ সুবিধা হয় তো কৰচ চৰচ বাঁহৰে হৈ যায় আৰু দৰকাৰ নাই এইবিলাক চৰু তৰু আছে এতিয়া মানুহ নাথাকে ইয়াত যিহেতু খেতি নাই আৰু যেতিয়ালৈকে খেতি আছিলে তেতিয়ালৈকে আছিলে মানুহ তো বঢ়িয়া জেগা একদম তো কাজিৰঙা ফাইনেলি চাংঘৰৰ ওপৰত মানে ছালৰ ওপৰত উঠি আছে ফটোশ্বুট কৰিব বোলে আৰু সেইকাৰণে উঠি আছে তো দেখাততো মজা এনেই ভাল লাগিছে তো ফাইনেলি ময়ো আৰু চাংঘৰত উঠি ল'লোঁ আৰু এইবাৰ এনেকৈ তো নামিলে নেকি আমি দুটা আছিলোঁ তিনিটা আছিলোঁ নামিল কাজিলৈ নামিল নহওক চেল্ফি ল'লোঁ আৰু যিয়ে ধৰক আৰু একো হেৰিও নাই মানে একো নকয় ক'বলৈ একো নাই এইবিলাক কোনো ভাঙি নিদিয়ে মানে এনেকৈ থাকি যাব আৰু বহুত দিনলৈকে তো ফাইনেলি আমি যাব ওলালোঁ আৰু দেই